মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি HS ছেকেণ্ড ইয়াৰ লজিক এণ্ড ফিলচফি কোৱেশ্চনটো হ'ল সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য। উত্তৰ সাদৃশ্য। উভয়েই প্ৰকৃত আগমন। দুয়ো প্ৰকাৰ আগমনতেই আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ আছে। আগমনাত্মক জাপ মানে হ'ল বিশেষৰ পৰা সকলোলৈ বা জ্ঞাতৰ পৰা অজ্ঞাতলৈ যোৱা। 2 নম্বৰ, দুয়ো প্ৰকাৰ আগমনতেই আগমনৰ পৰ্যবেক্ষণ বা নিৰীক্ষণৰ প্ৰয়োজন আছে। বৈসাদৃশ্য। সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। অৰ্থাৎ কিছুমানৰ পৰা কিছুমান, অৰ্থাৎ জ্ঞাতৰ পৰা অজ্ঞাতলৈ যাওঁতে কিছুমানৰ পৰা কিছুমান, বিশেষৰ পৰা বিশেষলৈ। কিন্তু বৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, অৰ্থাৎ কিছুমানৰ পৰা সকলোলৈ। 2 নম্বৰ, সাদৃশ্যানুমান কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, কিন্তু বৈজ্ঞানিক আগমন কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত হয়। অৰ্থাৎ দুটা বস্তুৰ মাজত কিয় সাদৃশ্য, তাত কোনো কাৰ্য-কাৰণৰ ব্যৱস্থা নাই। কিন্তু বৈজ্ঞানিক আগমনত যে জ্ঞাতৰ পৰা অজ্ঞাতলৈ যাওঁতে আৰু বিশেষৰ পৰা সাৰ্বিকলৈ যাওঁতে ইয়াত কাৰ্য-কাৰণৰ ব্যৱস্থা আছে। 3 নম্বৰ, সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক। সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক, কিন্তু বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত হ'ব পাৰে।